নমস্কাৰ আজি আমি প্ৰমাণ কৰিম নৱম শ্ৰেণীৰ এডভান্স মেথছৰ অনুশীলনী 2.4 একৰ যিকেইটা প্ৰমাণ কৰিব দিছে এইকেইটা প্ৰমাণ কৰিম সংহতি চেপ্টাৰটো কি দিয়া আছে চোৱা যদি a dash union b equal to u মানে সাৰ্বিক সংহতি ইউনিভাৰ্সেল সেট দেখুৱা যে a উপসংহতি of b a is a subset of b প্ৰমাণ কৰিব দিছে কেনেকৈ প্ৰমাণ কৰিম চাবা এইটো দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে এইটো যেটো প্ৰমাণ কৰিব লাগে তাৰে প্ৰথম অংশটো আমি কি ধৰিব লাগে ধৰা হল x belongs to a প্ৰথম অংশটো এনেকৈ ধৰিব লাগে বুজিছে x belongs to a এতিয়া আমি ইয়াক এনেকৈ লিখিব নোৱাৰো নে x belongs to a intersection u বুলি লিখিব পাৰো নে নোৱাৰো চোৱাচোন এটা u আছে এইটো হৈছে u মানে সাৰ্বিক সংহতি ইয়াৰ লগত যদি এটা a এটা ভিতৰত সংহতি থাকিব এই দুটাৰ যদি ইন্টাৰসেকশন কৰি দিও কোনখিনি জায়গাত মিল আছে ইহঁতৰ এইখিনি জায়গা মিল আছে গতিকে u আৰু a ইন্টাৰসেকশন আলটিমেটলি কি হ'ব a হ'ব গতিকে a আমি কি বুলি লিখিব পাৰো a ইন্টাৰসেকশন u বুলি লিখিব পাৰো এনেও এইটো বৰ্গসম বিধিটো আছে তোমালোকে পাইছে চাগে এইটো কি বিধি আছে বৰ্গসম বিধি বুজিছে এইখিনি লিখিলো এনেকৈ লিখিব পাৰো আমি এইবাৰ আমি সোৱা কি লিখিম x belongs to a to a লিখিলো ইন্টাৰসেকশন টু ইন্টাৰসেকশনে লিখিলো এই u মান দিয়া আছে সোৱা a dash union b u equal to কি দিয়া আছে a dash union b গতিকে ইয়াত আমি কি ইউজ কৰিব পাৰো a dash union b বুলি ইউজ কৰিব পাৰো যেহেতু কি দিয়া আছে যেহেতু a dash union b equal to u বুঝছে ইয়াৰ আগৰটুকু আমি কি বুলি লিখিব পাৰো ইয়াৰ আগৰটুকু কি বিধি বুলি লিখিব পাৰো আমি বৰ্গসম বিধি কি বিধি বুলি লিখিব পাৰো বৰ্গসম বিধি বুঝছে এনেকৈ আমি লিখিব পাৰো এতিয়া চাবা এতিয়া কি হৈছে চোৱা এইখিনি অংক চোৱাচোন তোমালোকে এটা ইন্টাৰসেকশন আছে এটা ইউনিয়ন আছে দুটা বেলেগ বেলেগ চিন আছে দুটা বেলেগ বেলেগ চিন থাকিলে আমি আগতে কৈছো যে দুটা বেলেগ বেলেগ চিন থাকিলে কি হয় বিতৰণ বিধি প্ৰয়োগ হ'ব কি হ'ব বিতৰণ বিধি প্ৰয়োগ হ'ব কি হ'ব কেনেকৈ বিতৰণ বিধি প্ৰয়োগ হ'ব বাহিৰৰ অংশটোৰ লগত ভিতৰৰ দুয়োটা অংশই সংযুক্ত হ'ব অৰ্থাৎ a ইন্টাৰসেকশন a dash হ'ব আৰু এটা কি হ'ব a ইন্টাৰসেকশন b হ'ব মাজত কি চিন হ'ব মাজত যে ব্ৰেকেটৰ ভিতৰত যেটো চিন আছিল সেইটো হ'ব বুজিছে a ইন্টাৰসেকশন a dash ইউনিয়ন a ইন্টাৰসেকশন b বুজিছে ক্লিয়াৰ এতিয়া চোৱা তোমালোকে a ইন্টাৰসেকশন a dash আৰু a ইন্টাৰসেকশন b চোৱা কি হ'ব x belongs to বুজিছে এটো আমি কি বিধি প্ৰয়োগ কৰি লিখিব পাৰা এইটো আমি কি বিধি প্ৰয়োগ কৰিলো বিতৰণ বিধি প্ৰয়োগ কৰিলো বুজিছে ক্লিয়াৰ এতিয়া চোৱা a ইন্টাৰসেকশন a dash মানে কি a ইন্টাৰসেকশন a dash মানে তোমালোকে যদি মনত নাই এটো পূৰক বিধিত আছে পূৰক বিধি যদি মনত নাই তথাপি তোমালোকে এনেকৈ উলিয়াব পাৰিবা এটো হৈছে a এইখিনি হৈছে ডট 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 অংশখিনি হৈছে a আৰু এই অংশটো হৈছে a dash তোমালোকে জানা এইখিনি চোৱাচোন এই a আৰু a dashৰ মাজত ইন্টাৰসেকশন কি হ'ব ছেদন কি হ'ব ছেদন মানে মিল থকা অংশ ইয়াত আছে নেকি নাই গতিকে নাই কাৰণে কি হ'ব a ইন্টাৰসেকশন a dash কি হ'ব ফাই হ'ব ফাই হল আৰু ইউনিয়ন কি আছে a ইন্টাৰসেকশন b কি বিধি প্ৰয়োগ কৰিতো অলপ আগতে ক'লো আমি পূৰক বিধি ডেশ থকা বিধিবিলাক কি বিধি পূৰক বিধি য'ত ডেশ আছে ডেশৰ লগত ইউজ আছে সেইবিলাক হৈছে পূৰক বিধি হৈছে ক্লিয়াৰ হৈছে এইখিনি এইবাৰ চাবা এইবাৰ কি হ'ব চাবা এইবাৰ কি আছে x belongs to লিখি দিলো ফাই ইউনিয়ন a ইন্টাৰসেকশন b এটো এটা সংহতি বুলি ভাবাচোন a ইন্টাৰসেকশন b জানো ধৰা হল এটা x নামৰ সংহতি a ইন্টাৰসেকশন b আমি x বুলি ভাবিলো ধৰা হল x বুলি ভাবিলো এতিয়া এটো কি বুজাইছে ফাই ইউনিয়ন x তাৰ মানে কোনো এটা একো নথকা সংহতি ইউনিয়ন আৰু কিবা এটা বেলেগ সংহতি যত কিবা কিবি মৌল আছে তাৰ মিলন কি হ'ব x এ হ'ব একো নথকাৰ লগত মিলন মানে কি গটেখিনি লগ লগালে x এ হৈ যাব অৰ্থাৎ কি পিনৰ সংহতিটোই হৈ যাব
বুজি পাইছে চাগে গতিকে ফাইল লগত কোনো এটা সংহতি যেতিয়া মিলন হয় তেতিয়া সেই সংহতিটোই হৈ যায় কি হ'ব A ইন্টাৰসেকশন B হ'ব ফাইল লগত ৰিলেচন হোৱা বিধিবিলাকৰ নাম কি এইটো হৈছে তৎসম বিধি ফাইল লগত থাকিলে কি হয় তৎসম বিধি ইউৰ লগত থকাবিলাক বৰ্গসম বিধি মনত ৰাখিবা শৰ্ট ট্ৰিক হিচাপে ইউৰ লগত যদি কিবা ৰিলেটেড হয় তো বৰ্গসম বিধি ফাইল লগত যদি ৰিলেটেড হয় তেনেহ'লে এইটো কি বিধি তৎসম বিধি দেশৰ লগত যদি ৰিলেটেড হয় তেতিয়া কি বিধি হ'ব পূৰক বিধি দেশৰ পৰা এইটো আনিছো গতিকে এইটো হৈছে পূৰক বিধি হৈছে ক্লিয়াৰ হৈছে এতিয়া এইখিনি আমি কি বুলি লিখিব পাৰো তোমালোকে জানা ইন্টাৰসেকশন থাকিলে কি বুলি লিখিব পাৰি x belongs to A আৰু and x belongs to B হৈছে ক্লিয়াৰ এই আৰু থাকিলে আমি কি ক'ব পাৰো যিকোনো এটাৰ ভিতৰতে চোৱা এই এটা A সংহতি এই এটা আছে B সংহতি আৰু মানে কি x তো আছে A তো আছে B তো আছে এনেকুৱা ঠাই দুটা আছে গতিকে x belongs to A তো আছে এইটো জানিবা x belongs to A তো আছে আৰু B তো আছে আমি এনেকৈ ক'ব নোৱাৰো নে x belongs to B বুলি B আছে এনে আছে A তো আছে B তো আছে গতিকে আমি অকল B তো লিখিব পাৰো আমাৰ প্ৰয়োজন অনুসৰি অকল B তো লিখিব পাৰো এতিয়া কি পালা চোৱা ধৰি লৈছিলো কি x belongs to A পালো কি x belongs to B এনেকুৱা হলে কি হয় কোনো এটা মৌল কোনো এটা সংহতিৰ অন্তৰ্ভুক্ত আছে আৰু সেই মৌলটো আন এটা সংহতিৰো যদি অন্তৰ্ভুক্ত হয় তেতিয়া কি হয় এইটো সংহতিৰ উপসংহতি হ'ব therefore A উপসংহতি of B ক্লিয়াৰ এইটো কি হল প্ৰমাণিত হল স্ক্ৰিনশ্বট লৈ লবা তোমালোকে এতিয়া চোৱা একৰ বি নম্বৰ প্ৰশ্নটো কি দিয়া আছে একৰ বি নম্বৰ প্ৰশ্ন দিয়া আছে যদি A is a subset of B তেন্তে প্ৰমাণ কৰা যে B dash is a subset of A dash A যদি B ৰ উপসংহতি হয় তেন্তে প্ৰমাণ কৰিব দিছে যে B dash A dash ৰ উপসংহতি হয় বুজিছে এতিয়া আমি প্ৰমাণ কৰিম কোনটো প্ৰমাণ কৰিব দিছে এইটো প্ৰমাণ কৰিব দিছে যেটো প্ৰমাণ কৰিব দিয়ে তাৰে ফাৰ্ষ্টটো আমি ধৰিব লাগে ধৰা হল x belongs to B dash x কোড আছে B dash আছে x যদি B dash আছে x এটা কোড আছে B dash আছে এটো ধৰা B আৰু B dash কোনখিনি এৰিয়া হ'ব এইখিনি এৰিয়া B dash হ'ব এইখিনি এৰিয়া B dash হ'ব বুঝছে x কোড আছে এই B dash আছে ইয়াত আছে ইয়াত যদি আছে নিশ্চয়কৈ কোড নাই বিট নাই মানে x কোড আছে এই এৰিয়াটোত আছে এই এৰিয়াটোত থাকিলে এই ভিতৰৰ এৰিয়া থাকিব নেকি নোৱাৰে থাকিব গতিকে আমি কি লিখিব পাৰো x not belongs to B x বিট নাই বুঝছে ক্লিয়াৰ এতিয়া তোমালোকে এইটো চেক কৰা এইটো দিয়া আছে যে A উপসংহতি of B উপসংহতিক আমি ভেন ডায়াগ্ৰামৰ দ্বাৰা কেনেকৈ লিখো উপ মানে সৰু আৰু অধি মানে ডাঙৰ B টো অধি সংহতি A টো উপসংহতি অৰ্থাৎ A টো সৰু সংহতি B টো ডাঙৰ সংহতি A টো ক'ত থাকে ভিতৰত থাকে আকৌ B টো ক'ত থাকিব বাহিৰত থাকিব এই উপসংহতি B ছবিটো এনেকৈ ৰাখিব লাগে বুঝছে এতিয়া অলপ আগতে আমি কি পালো যে x বিট নাই এই গোটেই অংশটোতে নাই x টো এই গোটেই অংশটোতে নাই তেনেহলে a থাকিবনে নিশ্চয়কৈ নাথাকে বুঝছে গতিকে x যদি বিট নাথাকে তেনেহলে ক'ত নাথাকিব a তো নাথাকিব কিয় নাথাকিব কাৰণ a উপসংহতি of b কাৰণ a টো b ৰ উপসংহতি আছিল এই কাৰণে a টো নাথাকে গতিকে এবাৰ আমি a যদি নাথাকে কোনো এটা সংহতি যদি a ত নাথাকে তেনেহলে ক'ত থাকিব পাৰে a যদি কোনো এটা সংহতি নাথাকে ইয়াত নাই তেনেহলে এইখিনি এৰিয়াত থাকিব পাৰে এইখিনি এৰিয়াৰ নাম কি তোমালোকে জানা a dash এইখিনি এৰিয়াৰ নাম কি a dash গতিকে x ক'ত থাকিব a dashত থাকিব ক্লিয়াৰ নিশ্চয় বুজি পাইছা গতিকে আমি কি পালো x to belongs to B dash আৰু লাষ্টত কি পালো x belongs to A dash গতিকে প্ৰতিটো মূল B dash ৰ অন্তৰ্ভুক্ত B dash ত থকা প্ৰতিটো মূল A dash ত অন্তৰ্ভুক্ত গতিকে আমি কি ক'ব পাৰিম এটাকে B dash is a subset of A dash বুঝছে প্ৰমাণিত হল একদম সহজ এইবাৰ একৰ C চাই লও A minus B is equal to 5
যদি আৰু যদিহে a উপসংহতি of b বুঝে a minus b equal to phi if and only if a is a subset of b এটো প্রুফ কৰিব লাগে যেতিয়া যদি আৰু যদিহে থাকে তেতিয়া তোমালোকে কেনেদৰে প্রুফ কৰিবা প্ৰথমতে এটা দিয়া থকা বুলি লিখিবা দিয়া আছে a minus b equal to phi এইটো দিয়া থকা বুলি ভাবিলো আৰু এইটো প্ৰমাণ কৰিব লাগে বুলি ভাবো দিয়া আছে এইটো phi প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে a উপসংহতি of b প্ৰথমটো এইটো দ্বিতীয়বাৰ আকৌ এবাৰ কৰিব লাগিব কি কৰিব লাগিব তেতিয়া এইখিনি দিয়া থকা বুলি ভাবিব লাগিব দিয়া আছে a উপসংহতি of b প্ৰমাণ কৰিব লাগে যে a minus b equal to 5 বুঝছে আমি দুবাৰ কৰিব লাগিব তাৰ মানে বুঝছে ক্লিয়াৰ আমি প্ৰথমতে এইখিনি দিয়া আছে বুলি ভাবিলো আৰু এইটো প্ৰমাণ কৰিব লাগে যেহেতু প্ৰমাণ কৰিব লাগে এইটো গতি ইয়াক ধৰি লম প্ৰথমতে ধৰা হল x belongs to a বুঝছে ধৰা হল x belongs to a ইয়াক আমি এনেকৈ লিখিব পাৰোনে নোৱাৰে চোৱা x belongs to a intersection u পাৰোনে চাবা এইখিনি কি u এইখিনি ধৰা a বুঝছে a আৰু u চোৱা বুঝছে যদি a লগত u ইন্টারসেক্ট কৰি দিও কটাকটি কৰো তেনে কোনটো জায়গাত কটাকটি কৰিব এইখিনি জায়গাত বুঝছে তার মানে আলটিমেটলি কি হ'ব a হ'ব গতিকে a ক আমি কি ধৰণে লিখিব পাৰো a ইন্টারসেকশন u এনে জানি লবা যে তোমালোকে a ইন্টারসেকশন u হলে হয় a ইউনিয়ন u হলে হয় u বুঝছে এটো বর্গ সমবিধি আৰু প্ৰথম বিধিটো জানি লবা তোমালোকে সহজতে মনত ৰখাৰ কাৰণে a intersection phi is equal to phi a union phi is equal to a বৰ্গসমূহৰ প্ৰথম মনত ৰখাৰ কাৰণে মই এটা সহজ বুদ্ধিও কৈ দি আছো ইউনিয়নত হয় ডাঙৰটো আৰু ইন্টারসেকশনত হয় সৰুটো বুঝছে ইউনিয়নত a আৰু u ৰ ভিতৰত ইউনিয়ন কৰিলে ডাঙৰ কোনটো u গতিকে आंसर হ'ব u আৰু ইন্টারসেকশনত কি হ'ব সৰুটো a আৰু u ৰ ভিতৰত ইন্টারসেকশন কি হ'ব সৰু হচ্ছে a গতিকে आंसर হ'ব a ঠিক তেনেকৈ a আৰু phi ইন্টারসেকশনত কি হ'ব সৰুটো কি হ'ব phi বুঝছে a ইউনিয়ন phi ডাঙৰটো হ'ব a ক্লিয়াৰ এখিনি বুজি পাইছা এটো আমি কি বিধি প্ৰয়োগ কৰিলো এৰ পৰা এখিনি লিখিছো গতিকে এটো বৰ্গ সমবিধি প্ৰয়োগ কৰিছো কি বিধি প্ৰয়োগ কৰিছো বৰ্গ সমবিধি প্ৰয়োগ কৰিছো বুঝছে that is implies x belongs to a intersection আমাক তো ইউৰ প্ৰয়োজন নাই হয়নে ইউৰ তো প্ৰয়োজন নাই এক নম্বৰ প্ৰশ্নটো আমি ইউৰ ঠাইত আমি ইউৰ ভ্যালুটো বহাইছিলো ইয়াত ইউৰ ভ্যালুও নাই গতি বহাব পৰাকৈ ইউৰ ভ্যালুও নাই ইয়াক আমি কি হলৈকে নিব লাগিব যেহেতু উত্তৰটো a ৰ পৰা b লৈকে কনভাৰ্ট কৰিব লাগিব গতিকে আমি b জাতীয় কিবা লিখিবলৈ ট্ৰাই কৰো কি ট্ৰাই কৰো b জাতীয় কিবা লিখিবলৈ ট্ৰাই কৰো কেনেকৈ লিখিম ইউ উলিয়াবলৈ আমি b ইউনিয়ন b ডেশ কৰিব লাগিব কেনেকৈ চাবা এটা তুমি তোমালোকে চোৱা এটা ভেন ডায়াগ্ৰাম চোৱা এটো যদি b হয় ভিতৰত লিখি দিছো নামটো এইটো b তেনেহলে এই অংশটো কি b ডেশ b আৰু b ডেশ যদি লগ লগাই দিও তেতিয়া কি পাবা u পাবা বুঝছে ইউ ক আমি কি দৰে লিখিব পাৰিম b ইউনিয়ন b ডেশ হিচাপে লিখিব পাৰিম বুজি পাইছা এইটো নিশ্চয় বুজি পাইছা কি বিধি হল এইটো b ইউনিয়ন b ডেশ ডেশৰ বিধি হৈছে ডেশৰ বিধি হোৱাৰ লগে লগে তোমালোকে কি কবা এইটো কি বিধি এইটো হৈছে পূৰক বিধি কি বিধি পূৰক বিধি বুঝছে ক্লিয়াৰ এতিয়া আমি কি কৰিম x belongs to চোৱা ইয়াত সিম্বল চোৱা এটা ইন্টারসেকশন এটা ইউনিয়ন গতিকে এই অংশটো গোটেই লগত বিতৰণ কৰি দিব লাগিব বিতৰণ বিধি প্ৰয়োগ কৰিব লাগিব a ইন্টারসেকশন b এবাৰ আৰু এবাৰ হ'ব a ইন্টারসেকশন b ডেশ তাৰ মাজত কি চিন বহিব যেটো ব্ৰেকেটৰ ভিতৰত চিন আছে এটো বহিব বুঝছে কি বিধি হল বিতৰণ বিধি
কি বিধি হল বিতৰণ বিধি ক্লিয়াৰ এতিয়া চোৱা ইয়াক আমি A ইন্টাৰসেকশন B বুলিয়ে লিখি দিলো বুঝছে ইউনিয়ন লিখি দিলো বুঝছে এইখিনিক আমি এটা বেলেগ ধৰণে লিখিব পাৰোনে চাবা A আমি জানো যে ইন্টাৰসেকশনক মাইনাস বুলিও লিখিব পাৰি ইন্টাৰসেকশনক কি বুলি লিখিব পাৰি মাইনাস বুলিও লিখিব পাৰি কিন্তু মাইনাস লিখিলে কি হয় ইয়াৰ পিছৰ যেটো সংহতি আছে তাৰ পূৰক হৈ যায় তাত ড্যাশ দিব লাগে ইয়াত আগৰ পৰাই এটা ড্যাশ আছে গতিকে তাৰো ওপৰত আৰু এটা ড্যাশ দিব লাগিব বুঝছে ক্লিয়াৰ ইয়াত দুটা একে একে বন্ধনী পৰিছে গতিকে আমি এটা দ্বিতীয় বন্ধনী প্ৰয়োগ কৰিব পাৰো নহলে দেখিবলৈ বেয়া দেখা হয় বুঝছে ক্লিয়াৰ এতিয়া আমি কি কৰিম x belongs to A intersection B লিখি থলো ইউনিয়ন লিখিলো এতিয়া এবাৰ কি হ'ব এইটো এবাৰ কি হ'ব A minus B ডেশৰ ডেশ কি হ'ব পূৰক বিধিত আছে B ডেশৰ ডেশ হ'ব কি B ডেশৰ ডেশ কি হ'ব B বুঝছে ক্লিয়াৰ কি বিধি হ'ল এইটো পূৰক বিধি হইব পূৰক বিধি প্ৰয়োগ কৰিলো আমি বুঝছে ক্লিয়াৰ এতিয়া আমি কি কৰিম চোৱা এতিয়া এই ভ্যালুটো চোৱাচোন এইটো ইয়াত দিয়া আছে মানে আমি এইটোৰ ঠাইত কি লিখিব পাৰিম ফাই লিখিব পাৰিম x belongs to A intersection B লিখিলো ইউনিয়ন লিখিলো ফাই লিখিলো কিয় লিখিলো কাৰণ যেহেতু A minus B is equal to ফাই দিয়া আছিল আমাৰ গতিকে এইবাৰ চোৱা কোনো এটা ইয়াক এটা সংহতি বুলি ভাবা ধৰা হল x মিলন ফাই অলপ আগতে শিকালো যে মিলন হলে কি হয় ডাঙৰটো হ'ব x আৰু ফাইৰ মাজত ডাঙৰ কোন হ'ব x এ হ'ব x আৰু ফাইৰ মাজত ডাঙৰ কোন হ'ব x এ হ'ব গতিকে কি হ'ব ইয়াত যেটো সংহতিৰ লগত মিলন হৈছে সেইটোৱে থাকিব ইয়াত সংহতিটো আছে A intersection B গতিকে কি হ'ব ইয়াতে A intersection B হ'ব ফাইল লগত ৰিলেচন আছিল গতিকে এইটো কি বিধি হ'ল তথম বিধি গুড তথম বিধি ইউৰ লগত থাকিলে বৰ্গসম বিধি ফাইল লগত থাকিলে তথম বিধি এতিয়া আমি ইয়াক কেনেকৈ লিখিব পাৰো ইয়াক আমি লিখিব পাৰো x belongs to A আৰু যেটো ইন্টাৰসেকশন আছে x belongs to B অলপ আগতে আমি কৈছিলো যে আৰু থাকিলে এই দুটাৰ ভিতৰত যিকোনো এটা লব পাৰি এইটো লৈটো আমাৰ কাম নহব আমি যেহেতু b লৈকে কনভাৰ্ট কৰিব লাগে আমি কি লিখিম x belongs to B বুঝছে এতিয়া কি ক'ব পাৰিম এটাকে আমি কি লিখিব পাৰিম তলত লিখিবা তোমালোকে A উপসংহতীয় B প্ৰমাণিত এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা এইটো প্ৰমাণ এতিয়ালৈকে কমপ্লিট হোৱা নাই কিয় হোৱা নাই যদি আৰু যদিহে আছিল বুঝছে এতিয়া আমি দিয়া আছে বুলি কি লিখিব লাগিব চোৱা এতিয়া আমি দিয়া আছে বুলি প্ৰথমতে এইখিনি দিয়া আছে লিখিছিলো এবাৰ লিখিম আমি দিয়া আছে A উপসংহতীয় B আৰু প্ৰমাণ কৰিব লাগে যে আমি কি লিখিম এইটো লিখিম কিয় লিখিম মানে কিয় লিখিম কাৰণ যদি আৰু যদিহে বুলি দিয়া আছে বুঝছে ইটো হলে হিটো ইটো হলে ইটো বুলি প্ৰমাণ কৰিব লাগে বুঝছে ধৰা হল এইবাৰ কি ধৰিম এইবাৰ আমি ধৰিম কি বোৰ্ডখন মুছি লৈছো ৰবা এইবাৰ আমি কি ধৰিম চাব যেটো প্ৰমাণ কৰিব দিছে তাৰ লেফট হ্যান্ড সাইড কি ধৰিব লাগিব A minus B x belongs to A minus B বুঝছে A minus B হলে আমাৰ কি রুল আছিল তোমালোকে জানা A minus B রুলটো আছিল x belongs to A আৰু x not belongs to B এইটো কি রুল আছিল x belongs to A আৰু x not belongs to B বুঝছে A minus B রুলটো আছিল তোমালোকে জানা তথাপি এবাৰ কৈ দিছো A ইউনিয়ন B থাকিলে x belongs to A বা ইউনিয়ন থাকিলে বা x belongs to B ইন্টারসেকশন থাকিলে কি আছিল x belongs to A আৰু x belongs to B আৰু মাইনাস থাকিলে কি আছিল x belongs to A আৰু
ইয়াতে আৰুৱে হ'ব x not belongs to b হৈছে ক্লিয়াৰ এটো মোৰ আছে তোমাৰ লগত তথাপি মই ইয়াৰ পৰা কৰিছো বাৰু x belongs to a minus b মানে কি হ'ব x belongs to a আৰু x not belongs to b এতিয়া আমাক কি দিয়া আছে লক্ষ্য কৰাচোন দিয়া আছে a উপসংহতীয় b উপসংহতি ছবিটো অলপ আগতে মই দেখুৱাইছিলো উপসংহতিটো সৰু তলত থাকিব আৰু অধিসংহতি কি থাকিব ওপৰত থাকিব হৈছে উপসংহতি আৰু অধিসংহতি হৈছে a টো যদি কোনো এটা মূল যদি a ত আছে ইয়াত আছে না আমি b থাকা বুলি ক'ব পাৰিম নে নহয় নিশ্চয় পাৰিম ছবিটো চোৱা a যদি আছে তেনেহলে b টো আছে চিওৰ আছে গতিকে x belongs to a তে আমি কি লিখিব পাৰিম x belongs to b ইয়াতে লিখিলো আৰু হৈছে x not belongs to b হৈছে ক্লিয়াৰ এখিনি এতিয়া চাবা ইয়াক আমি কেনেকৈ লিখিব পাৰিম x belongs to b এ লিখো আৰু লিখো ইয়াতে not belongs হৈ আছে নহয় not belongs to আমি যদি belongs কৰি দিও ওলটাই দিও এতিয়া ইপিনে কি হয় তোমালোকে জানা ডেশ আহি যায় ইপিনে কি যায় ডেশ তথাপি যদি বুজি নোপোৱা এবাৰ কৈ দিছো x যদি b নামৰ সংহতি এটাত নাই ইটো b নামৰ সংহতি x যদি ইয়াতে নাই তেনেহলে ক'ত আছে ইয়াত আছে এখিনি কি এৰিয়া b ডেশ এৰিয়া বুঝে ক'ত থাকিব তেনেহলে b ডেশত থাকিব ক্লিয়াৰ এতিয়া এখিনি আৰু আছে আৰু কনভাৰ্ট কৰিলে কি হয় তোমালোকে জানা x টো এবাৰ b ত আছে আৰু একবাৰ b ডেশত আছে গতিকে কি হ'ব আৰু হলে কি হ'ব ইন্টাৰসেকশন অলপ আগতে বুজাই দিছিলো আৰু হলে কি হ'ব ইন্টাৰসেকশন এতিয়া ইন্টাৰসেকশন কৰি দিয়াচোন x belongs to b ইন্টাৰসেকশন b ডেশ কি হ'ব সোৱা যদি টান পোৱা এনে বাৰু মুখস্থ থাকিব লাগে মনত ৰাখিব লাগে বিধিবিলাক মনত ৰাখিব লাগে তথাপিও মই এবাৰ কৈ দিছো এটো কি তোমালোকৰ b ধৰা হল এটো b এইখিনি ধৰা হল b ডেশ ভিতৰখিনি b বাহিৰখিনি b ডেশ ইহতৰ মাজত ছেদন পট কটা কটা কৰিছে b মানে এইখিনি এৰিয়া অকল ভিতৰৰ এৰিয়াখিনি আৰু b ডেশ ইয়াৰ বাহিৰৰখিনি বুঝে অৰ্থাৎ এইখিনি b ডেশ এইখিনি b ডেশ ছেদন চোৱাচোন কটা কটি কৰিছে নেকি কৰা নাই ইয়াতে কটা কটি কৰা নাই গতিকে কি আহিব ফাই বুঝে এটো কি আহিব ফাই আহিব এতিয়া আমি রুল মতে কি পালো a minus b আৰু phi belongs to কৈছিল x belongs to a minus b x belongs to phi a minus b ৰ পৰা phi লৈকে আহি গল গতিকে রুল মতে কি আহিব লাগে কি a minus b উপসংহতি of phi আহিব লাগে ক্লিয়াৰ আমাকটো উপসংহতি প্ৰমাণ কৰিব দিয়া নাছিল কি দিছিল ইকুৱেল প্ৰমাণ কৰিব দিছিল ইকুৱেল প্ৰমাণ ৰুলটো কি ইকুৱেল প্ৰমাণ হ'ব লাগিলে কি হয় এবাৰ কি হ'ব লাগিব এই সংহতিটো x belongs to a minus b ধৰি x belongs to phi উলিয়াব লাগিব আকৌ ওলটাকৈ x belongs to phi ধৰি x belongs to a minus b উলিয়াব লাগিব অৰ্থাৎ a থকা মূলটো যদি b টো আছে আকৌ যদি b থকা মূলটো যদি a টো আছে তেতিয়াহে কি কোৱা হয় x equal to b a equal to b বুলি কোৱা হয় কিন্তু তাৰ কাৰণে আমাৰ সহজ বুদ্ধি এটা আছে বাৰু ৰিটাৰ্ন ঘূৰি যাব পাৰি চোৱাচোন এবাৰ আমি কি ধৰিব লাগিব নিয়ম মতে আমি ধৰিব লাগিব x belongs to phi এইটো ধৰিব লাগিব আমি ধৰিব লাগিব কি x belongs to সৰি ইয়াতে নহয় ইয়াতে x belongs to কি phi ধৰিব লাগিব বুঝে এবাৰ আমি কি ধৰিব লাগিব নিয়ম মতে x belongs to phi ধৰিব লাগিব phi ধৰাৰ পিছত phi টো আমি b ইন্টাৰসেকশন b ডেশ বনাই লম b ইন্টাৰসেকশন b ডেশ বনাৰ পিছত আমি এনেকৈ বনাই লম এনেকুৱাৰ পিছত এনেকুৱা বনাই লব পাৰিম বুঝে নিশ্চয়কৈ এইখিনি বস্তুই ঘূৰি যাব আকৌ ৰিটাৰ্ন হৈ যাব গতিকে ৰিটাৰ্ন হোৱা সিস্টেমটো কেনেকুৱা ইয়াৰ পৰা তোমালোকে ওলটাকৈ আকৌ ইমপ্লাই চিন দি দিয়া তেতিয়া আমি কি ক'ব পাৰিম এইটো উপসংহতি নকৈ কি ক'ব পাৰিম ইকুৱেল বুলি ক'ব পাৰিম হৈ গৈছে এইটো প্ৰমাণিত হৈ গ'ল এইটো প্ৰমাণ দুবাৰ প্ৰমাণ কৰিব লাগিব টোটেল তোমালোকে স্ক্ৰিনশ্বট লৈ লবা এইবাৰ আমি প্ৰমাণ কৰিব লাগিব একৰ ডি নম্বৰটো চোৱা a minus b equal to a যদি আৰু যদিহে a intersection b is equal to 5 কি আছে যদি আৰু যদিহে তাৰ মানে ইটো দিয়া আছে বুলি কৈ ইটো প্ৰমাণ কৰিব লাগিব আকৌ ইটো দিয়া আছে বুলি কৈ ইটো প্ৰমাণ কৰিব লাগিব হৈছে ক্লিয়াৰ আমি
ধৰা দিয়া আছে বুলি লিখি লওঁ দিয়া আছে কি দিয়া আছে a minus b is equal to a প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে কি a intersection b is equal to phi বুঝে যেটো প্ৰমাণ কৰিব লাগে সেইটো আমি ধৰিব লাগিব ধৰা হল কি বুলি প্ৰমাণ কৰিব লাগিব কি ধৰিব লাগিব x belongs to a intersection b x belongs to a intersection b বুঝে এতিয়া তোমালোকে চোৱাচোন a এর মান দিয়া আছে a minus b বুলি গতিকে আমি কি লিখিব পাৰিম x belongs to a minus b intersection b clear কিয় যেহেতু a minus b is equal to a দিয়া আছে বুঝে ক্লিয়ার এতিয়া আমি কি কৰিম x belongs to এই মাইনাস টু কনভার্ট কৰো ইন্টারসেকশনত মাইনাস টু যেতিয়া ইন্টারসেকশনত কনভার্ট কৰিম তেতিয়া কি হয় ইয়াৰ পিছৰ যেটো সমষ্টি আছে হিটোৰ ড্যাশ আহি যায় চে ক্লিয়ার এইবাৰ ইয়াত চা তোমালোকে ইয়াত একে একে চিন আছে একে একে চিন থাকিলে হয় সহযোগ বিধি প্ৰয়োগ হ'ব নাইবা ক্ৰম বিনিময় বিধি প্ৰয়োগ হ'ব ইয়াত বিতৰণ বিধি প্ৰয়োগ নকৰিবা কি দিম সহযোগ বিধি কোনটো আছিল সহযোগ বিধি আছিল কোনবিলাক ব্ৰেকেটটো ওলট পলট কৰিলে সহযোগ বিধি যেনেকা a plus b plus c equal to a plus b plus c এটো আছিল সহযোগ বিধি আৰু ক্ৰম বিনিময় বিধি তোমালোকক মনত পেলাই দিছো a into b is equal to b into a ক্ৰমটো যদি ওলট পলট হয় a টো আগত আছিল b টো পিছত আছিল b টো আগত আহি গল a টো পিছত আহি গল এটো কয় ক্ৰম বিনিময় বিধি আৰু ব্ৰেকেটটো ওলট পলট কৰিলে তো কি বুলি কোৱা হ'ব সহযোগ বিধি এই ক্ষেত্ৰতো যদি আমি সহযোগ বিধি প্ৰয়োগ কৰো ইয়াত যদি আমি সহযোগ বিধি প্ৰয়োগ কৰো কি হ'ব a টু সাইড হ'ব ইন্টারসেকশন দি দিলু b ড্যাশ ইন্টারসেকশন b কিয় আনিলু এটো এটা ডাউট হ'ব পাৰে এই যে b ড্যাশ ইন্টারসেকশন b কৰিলে আমাৰ ইয়াতে আকৌ পূৰক বিধি ইউজ কৰিব পাৰি এই কাৰণে আনিছো বুঝছে এতিয়া আমি কি লিখিব পাৰিম x belongs to a intersection b dash intersection b কি হ'ব এটো b আৰু এটো সরি এটো হৈছে ইয়াৰ আছে b dash b আৰু b dash এইখিনি এৰিয়া b dash এইখিনি এৰিয়া আৰু b হৈছে ভিতৰৰ এৰিয়া তাৰ মাজত ইন্টারসেকশন হ'ব নেকি নিশ্চয় নহয় ইন্টারসেকশন কি হ'ব তেনেহ'লে তেতিয়া পাই হ'ব একো নাথাকিব বুঝছে এতিয়া কি হ'ব x belongs to a intersection phi কৈছিলে ফাইল লগত যদি ইন্টারসেকশন আৰু ইউনিয়ন কি কৰো ইউনিয়নত ডাঙৰটো হয় ইন্টারসেকশনত সৰুটো হয় বুঝছে a intersection phi আমি কি ক'ব পাৰিম a intersection phi is equal to আমি phi ক'ব পাৰিম কেনেকৈ ক'ব পাৰিম এটা সমষ্টি আছে a আৰু তাৰ লগত আৰু এটা সমষ্টিত একো মূলই নাই গতি কটাকটি কৰিব লাগিব নকৰে বুঝছে গতিকে কি হ'ব ইয়াতে a intersection phi is equal to কি হ'ব phi হ'ব বুঝছে ইয়াক যদি আমি ঘূৰাই লৈ যাওঁ অলপ আগতে আমি ঘূৰাই নিয়া পদ্ধতিটো শিকাই দিলো ঘূৰাই নিলে আকৌ x belongs to phi এর পৰা আকৌ কি হৈ যাব x belongs to a intersection b আহি যাব গতিকে আমি কি ক'ব পাৰিম এবাৰ হল ইটো উপহতীয় ইটো আৰু দ্বিতীয়বাৰ হল ইটো উপহতীয় ইটো দুই ফালৰ পৰা যেতিয়া উপহতী হয় কি হ'ব ইকুৱেল হৈ যাব দিয়াৰ পৰা আমি কি ক'ব পাৰিম a intersection b equal phi প্ৰথমটো প্ৰমাণিত হৈ গল এইবাৰ দ্বিতীয়খিনি এটো স্ক্ৰিনশ্বট লবা তোমালোকে এটি তোমালোকে স্ক্রিনশট লৈ লবা এতিয়া দ্বিতীয়খিনি প্ৰমাণ কৰিম দ্বিতীয়খিনি কেনেকৈ প্ৰমাণ কৰিম দ্বিতীয়খিনি দিয়া আছে তো বেলেগ লিখিব লাগিব আৰু প্ৰমাণ কৰিব লাগে যে বেলেগ লিখিব লাগিব দিয়া আছে কি লিখিম বা এইখিনি লিখি দিম a intersection b is equal to phi বুলি লিখি দিম আৰু প্ৰমাণ কৰিব লাগে যে কি লিখিম a minus b is equal to a বুলি লিখি দিম বুঝছে এতিয়া প্ৰমাণ কৰিব লগাখিনি আমি কি কৰিম ধৰা হল x belongs to ইয়াৰ লেফট হ্যান্ড সাইড টো লম a minus b x belongs to a minus b বুঝছে ইয়াক আমি কেনেকৈ লিখিব পাৰিম that implies
যে x belongs to a মাইনাসৰ ঠাইত আমি ইন্টাৰসেকশন দিব পাৰো তেতিয়া আমি দ্বিতীয় অংশটোৰ ওপৰত ড্যাশ আহি যাব ক্লিয়াৰ a minus b মানে আমি কি লিখিব পাৰো a intersection b dash বুঝছে ক্লিয়াৰ এতিয়া আমি এইটোক এনেকৈ লিখিব নোৱাৰো নে a intersection b dash union phi পারলে না নিশ্চয় পারেন কোনো এটা সমষ্টিৰ লগত যদি phi মিলন কৰি দিও এইটো সমষ্টি হৈ যায় গতিকে আমি phi লকি দেখিব পাৰিম কিয় লিখিছো প্ৰশ্নটো আহিব পাৰে এই phi ভ্যালু আমি ইয়াতে বহাই দিম তাৰ বুঝছে এইবিলাক একচুয়ালি কি মিলাব লাগে মিলাই লিখিব লাগে ৰুল বিলাক মনত পেলাবা তোমালোকে মানে বিধি বিলাক তোমালোকৰ মনত থাকিব লাগিব এতিয়া অটোমেটিক্যালি ইজিলি হৈ যাব এতিয়া চোৱা x belongs to a intersection b dash লিখিলো ইউনিয়ন দিলো phi ঠাইত আমি কি লিখিব পাৰিম a intersection b বুঝছে যেহেতু কি দিয়া আছে phi is equal to a intersection b ক্লিয়াৰ এতিয়া চোৱা এইখিনি বিতৰণ বিধিৰ ৰাইট হ্যান্ড সাইডটো পৰি আছে অৰ্থাৎ a into b plus c is equal to a into b plus a into c এইটো বিতৰণ বিধি তোমালোকে জানা এইটো কোনটো অংশ হৈ আছে এই অংশটো হৈ আছে ভালদৰে লক্ষ্য কৰা চোৱা a intersection মিলি আছে তাৰ মানে বিতৰণ হৈ আছে বুঝছে ইয়াৰ পৰা আমি কি কৰিব পাৰিম কমন আনিব পাৰিম কি কৰিব পাৰিম এতিয়া আমি কমন আনা নিস্তাকৈ আনিম এই ইন্টারসেকশনটো বাহিৰলৈ আহিব এই ইন্টারসেকশনটো কি আহি গল বাহিৰলৈ আহি গল বুঝছে এতিয়া কি হ'ব ভিতৰত থাকিব কি এই বি ড্যাশ আৰু এই ইউনিয়ন কি আহিব বি বুঝছে কি বিধি হল বিতৰণ বিধি বিধিবিলাক লিখি দিলে ভাল বুঝছে এতিয়া আমি চাও x belongs to a intersection b dash union b এইবিলাক বাৰে বাৰে আকি লিখি আছো তোমালোকক গতিকে তোমালোকে চোৱা b dash union b এইখিনি b dash union মানে জৰা লগাই দিয়া কি পাবা u পাবা b dash union b কি পাবা u পাবা ক্লিয়াৰ এইখিনি এতিয়া আমি কি পাম কোৱাচোন a intersection u এটা সমষ্টি আছে u এটা আছে a ইহঁতৰ মাজত কটাকটি কৰা অংক কি a কটাকটি কৰা অংক হৈছে a ক্লিয়াৰ মিলি গল চোৱাচোন a minus b ৰ পৰা কলৈকে আনিলো a লৈকে আনিলো গতিকে আমি কি ক'ব পাৰিম a minus b উপসমষ্টি অফ a আমাকতো উপসমষ্টি প্ৰমাণ কৰিব নালাগে ইকুৱেল প্ৰমাণ কৰিব লাগে গতিকে ইপিনৰ পৰা আকৌ ঘূৰি যাব লাগিব ঘূৰি গলে কি হ'ব এটো হ'ব তেতিয়া আমি কি ক'ব পাৰিম therefore a minus b is equal to a প্ৰমাণিত হ'ল এইবাৰ আকৌ ই নম্বৰ কোৱেশ্চনটো চোৱা যদি a ইউনিয়ন b is equal to a তেন্তে b উপসমষ্টি অফ a বুলি প্ৰমাণ কৰিব দিছে আৰু বিপৰীতভাৱে বুলি প্ৰমাণ কৰিব দিছে যদি এনেকৈ বিপৰীতভাৱে বুলি প্ৰমাণ কৰিব দিয়ে তেনেহলে তোমালোকে একে যদি আৰু যদিৰ নিচিনা ভাবিবা যদি আৰু যদিহে কি ভাবিছিলো প্ৰথমতে এইটো দিয়া থকা বুলি ভাবি এইটো প্ৰমাণ কৰিছিলো আকৌ দ্বিতীয়বাৰ ইটো দিয়া থকা বুলি ইটো প্ৰমাণ কৰিছিলো সেম কন্ডিশন প্ৰথমতে এইটো দিয়া থকা বুলি এইটো প্ৰমাণ কৰিম কি লিখিম দিয়া আছে a union b is equal to a প্ৰমাণ কৰিব লাগে যে b উপসমষ্টি অফ a বুঝছে আমি এতিয়া প্ৰমাণ কৰিলে কেনেকৈ কৰিব লাগে জানা তোমালোকে এতিয়া বুজি পোৱা হৈ গৈছে ধৰা হল এটো ধৰিম x belongs to b এতিয়া চোৱাচোন এই b টোৰ পৰা আমি নিব লাগিব কি a লৈকে নিব লাগিব ইয়াত a জাতীয় একোই নাই আনকি b ৰ ভ্যালুও নাই যদি কোনবা b ৰ ভ্যালু থাকিলেতেন আমি বহুৱাই দিব পাৰিলো হতে গতিকে আমি হয় ইয়াক u লৈকে নাইবা phi লৈকে কনভাৰ্ট কৰিব লাগিব মানে কম্বাইনেচন আনিব লাগিব
বি বা ইউ বা ফাইল লগত আমি ফাইল লগত ইয়াৰ কম্বাইনেশ্যন আনো কেনেকৈ বি মিন্স বি ইউনিয়ন ফাইল হয় নহয় কোনো এটা সময়ত একো মৌল নাই আৰু সেই একো মৌল নোহোৱাৰ লগত কোনো এটা সময়ত যেতিয়া লগ লাগি যায় ইউনিয়ন মানে লগ লাগি যায় তেতিয়া ডাঙৰ সময়টো হ'ব ক্লিয়াৰ এইটো কি বিধি পূৰক বিধি নহয় এইটো তথম বিধি কি বিধি তথম বিধি লিখি দিব পাৰা তোমালোকে বুজিছে ক্লিয়াৰ এতিয়া আমি ফাইক কনভাৰ্ট কৰিম এ লৈ এ সংহতিলৈকে কনভাৰ্ট কৰিম কেনেকৈ এ ইণ্টাৰছেকশ্যন এ ডেছ জানা এ আৰু এ ডেছৰ ছেদন কি হ'ব ইণ্টাৰছেকশ্যন কি হ'ব এইটো এ আৰু এইখিনি হৈছে এ ডেছ সিহঁতৰ মাজত কোনো কমন মৌল নাই গতিকে এইটো কি হ'ব ফাই হ'ব গতিকে ফাইক আমি এনেকৈ লিখিব পাৰো বুজি ক্লিয়াৰ ইয়াক আমি এতিয়া কি লিখিম চোৱা এইটো এবাৰ কি হ'ল বিতৰণ বিধি প্ৰয়োগ হ'ল বি ইউনিয়ন এ ইণ্টাৰছেকশ্যন এ ডেছ গতিকে আমি কি লিখিব পাৰো বি ইউনিয়ন এ ইণ্টাৰছেকশ্যন বি ইউনিয়ন এ ডেছ এই অংকটো এবাৰ ইয়াৰ লগত মাজত থাকিব ইণ্টাৰছেকশ্যন এই অংকটো আকৌ ইয়াৰ লগত এইটো কি বিধি হ'ল বিতৰণ বিধি বুজি এইবাৰ আমি মান বহুৱাব পৰা হৈছো চোৱাচোন তোমালোকে কি দিয়া আছে এ ইউনিয়ন বি দিয়া আছিল এ ইউনিয়ন বি মানে বি ইউনিয়ন এ হয়নে ক্ৰম বিনিময় বিধিমতে হয় এ ইউনিয়ন বি আকৌ বি ইউনিয়ন এ বুলি ক'ব পাৰো আমি যদি তোমালোকে ডাইৰেক্ট লিখিবলৈ টান পাইছে তেনেহ'লে এবাৰ লিখি দিব পাৰা এ ইউনিয়ন বিক আকৌ আমি বি ইউনিয়ন আকৌ আমি এ ইউনিয়ন বি বুলি লিখি দিলো কি বিধি হ'ল ক্ৰম বিনিময় বিধি এতিয়া আমি মান বহাব পাৰো কি মান বহাব পাৰো এ ইউনিয়ন বি মানে আমি এ বুলি লিখিব পাৰো কাৰণ আমাৰ দিয়া আছিলে এইটো এ ইউনিয়ন বি কি দিয়া আছিলে এ দিয়া আছিলে ইণ্টাৰছেকশ্যন কি ক'লা বি ইউনিয়ন এ ডেছ বুজিছে কিয় আমি লিখিলো যিহেতু এ ইউনিয়ন বি ইজ ইকুৱেল টু এ ক্লিয়াৰ এতিয়া আমি এইখিনি কেনেকৈ লিখিব পাৰো এইটো এটা সংহতি বুলি ভাবিলো ব্ৰেকেট থকা অংকটো এটা সংহতি বুলি ভাবিলো এতিয়া আমি কি লিখিব পাৰিম x belongs to a এইটো মানে কি লিখিব পাৰিম আৰু এবাৰ কি লিখিম x belongs to b union a ডেছ আৰু থাকিলে তোমালোকে জানাই এই দুটাৰ ভিতৰত যিকোনো এটা লিখি দিলেও হয় আমি কোনটো লিখিম আমি লিখিম x belongs to a গতিকে কি প্ৰমাণ হ'ল বি উপসংহতি অফ এ বিৰ পৰা ক'ত আহি গ'ল এত আহি গ'ল গতিকে আমি কি লিখিব পাৰো বি উপসংহতি অফ এ প্ৰমাণিত স্ক্ৰীনশ্বট লৈ ল'বা তোমালোকে বুজিছে এতিয়া আমি দ্বিতীয় অংকটো প্ৰমাণ কৰিম ইয়াৰে আমি আকৌ ওলোটাকৈ প্ৰমাণ কৰিব লাগিব ওলোটাকৈ প্ৰমাণ কৰিলে আমি দিয়া আছে লিখিব লাগিব বি উপসংহতি অফ এ আৰু প্ৰমাণ কৰিব লাগিব আমি এ ইউনিয়ন বি ইজ ইকুৱেল টু এ বুলি প্ৰমাণ কৰিব লাগিব বুজিছে এতিয়া আমি এইখিনি প্ৰমাণ কৰিম বুজিছে কি বুলি প্ৰমাণ কৰিম এতিয়া x belongs to এতিয়া কি ল'ম কি প্ৰমাণ কৰিব দিছে এইখিনি নহয় গতিকে ইয়াৰে লেফট হেণ্ড সাইডটো ল'ম x belongs to a union b বুজিছে x belongs to a union b বুজিছে that is implies x belongs to a union a ক'ব পাৰিম নে নোৱাৰিম কিয় যিহেতু দিয়া আছিল বি উপসংহতি অফ এ বুজিছে বি উপসংহতি অফ এ অৰ্থাৎ বি টু ভিতৰত আৰু এ টু বাহিৰত বুজিছে কোনো এটা সংহতি যদি বিত আছে তেনেহ'লে আল্টিমেটলি ক'ত থাকিব এ টু থাকিব বা এইটো আমি আগতে কনভাৰ্ট কৰি দিব পাৰো ৰবা এক মিনিট ৰবা ইয়াত আমি এনেকৈ লিখিব পাৰো x belongs to a এইটোক আমি বা ইউজ কৰিম x belongs to b তেতিয়া আমি x belongs to a লিখিলো বা লিখিলো x belongs to b ঠাইত আমি x belongs to আকৌ a লিখিলো কাৰণ যিহেতু b উপসংহতি এই ছবিটো আঁকি দেখুৱাই দিলো তোমালোকক বুজি পাইছে চাগে
বুজিছে এতিয়া বা ইউজ কৰিছিলো নহয় আকৌ আমি জৰাই লগাই দিওঁ এইটো বা মানে ইউনিয়ন বুজিছে দুটা একে একে সংহতিৰ ইউনিয়ন কি হ'ব মিলন কি হ'ব সেইটোৱে হ'ব এটা সংহতি আৰু আন এটা সংহতি জৰা লগাই দিলে সেইটো সংহতি হ'ব বুজিছে তেতিয়া কি পালা তোমালোকে পালা কি পালা এ ইউনিয়ন বি উপসংহতি অফ এ ইউনিয়ন বি উপসংহতি অফ এ পাইছা বুজি ক্লিয়াৰ গতিকে আমি কি লিখিম এতিয়া এইটো লিখিম এ ইউনিয়ন বি উপসংহতি অফ এ বুজিছে ইয়াৰ পৰা ডাইৰেক্ট ওলোটাকৈ ঘূৰাই নিব পাৰিম নে নোৱাৰিম চেক কৰি চাওঁ এক্স বিলংছ টু যিহেতু আমি উপসংহতি প্ৰমাণ কৰিব দিয়া নাছিল ইকুৱেল প্ৰমাণ কৰিব দিছিল গতিকে আমি ঘূৰাই নিব লাগিছিল নিয়ম মতে এতিয়া পাৰিম নে নোৱাৰিম একবাৰ চেক কৰি চাওঁ এক্স বিলংছ টু এ যদি ধৰো আমি এক্স বিলংছ টু এ ইউনিয়ন এ আমি লিখিব পাৰিম ইউজ কৰিব পাৰিম এক্স বিলংছ টু এ বা এক্স বিলংছ টু এ লিখিব পাৰিম বুজিছে এতিয়া আমি এই লাইনটো আমি নিব নোৱাৰিম এক্স বিলংছ টু এ বা এক্স বিলংছ টু এ ঠেট এক্স বিলংছ টু বি আমি দিব নোৱাৰিম কিয় দিব নোৱাৰিম কাৰণ বি টো ভিতৰত আছে এ টো বাহিৰত আছে এক্স যদি এত আছে জানিবা এইটো ঠাইত থাকিম এত আছে এক্স টো এতিয়া এক্স টো বিত থকা বুলি ক'ব পাৰিম নেকি নোৱাৰিম গতিকে এইটো আমি ঘূৰাই নিব নোৱাৰো কোনটো লাইনৰ কাৰণে নোৱাৰো এইটো লাইনৰ কাৰণে নোৱাৰো গতিকে ইয়াক আৰু এবাৰ কৰিব লাগিব এইখিনি স্ক্ৰীনশ্বট তোমালোকে লৈ লোৱা এইবাৰ আকৌ আমি ওলোটাকৈ প্ৰমাণ কৰিব লাগিব ধৰা হল এক্স বিলংছ টু এ এইটো সাইডে ধৰিব লাগিব এইটো সাইডে ধৰি আকৌ ইপিনে প্ৰমাণ কৰিব লাগিব বুজিছে ইয়াক আমি যেহেতু এ ইউনিয়ন বি আনিব লাগিব এইটো আছে বাৰু কিন্তু বি নাই বি নোহোৱাৰ কাৰণে আমি ইউ নাইবা ফাইৰ সহায় ল'ব লাগিব আমি ইয়াতে ফাইৰ সহায় লওঁ কেনেকৈ লিখিলো এ ইউনিয়ন ফাইটো মানে বুজাই দিছো বাৰু ফাই মানে একো নোহোৱা সংহতি তাৰ লগত এটা সংহতি মিলন কৰিলে এই সংহতিটো হৈ যাব মিলি গৈছে বুজিছে এবাৰ নেক্সট টাইম আমি কি লিখিম ফাইৰ ঠাইত আমি কি লিখিম বি কনভাৰ্ট কৰিম ফাইক আমি বি লৈকে কনভাৰ্ট কৰিম কেনেকৈ বিৰ লগত ইন্টাৰসেক্ট কৰাচোন বি ডেছক এইটো বি আৰু এইখিনি হৈছে বি ডেছ তাক যেতিয়া কটাকটি কৰিবা তেতিয়া কি পাবা ফাই পাবা গতিকে আমি বি ইন্টাৰসেকশন বি ডেছ বুলি লিখি দিব পাৰো এতিয়া আমি কি বুলি লিখিব পাৰো এইটো বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰো x belongs to a union b intersection a union b dash a union b intersection a union b dash clear এতিয়া এইখিনি অংশ এটু এটা সংহতি বুলি ভাবা এটু এটা সংহতি বুলি ভাবা ইয়াক আমি উক্তিলৈ পৰিৱৰ্তন কৰো x belongs to a union b এটু মানে কি আছিল আৰু x belongs to a union b dash বুঝছে আৰু থাকিলে আমি কি লিখিব পাৰো আৰু থাকিলে আমি যিকোনো এটাই লিখিব পাৰো কিন্তু আমি কি লিখিম a union b লিখিম গতিকে আপোনাৰ কি হ'ব a উপসংহতি অফ a union b এবাৰ পালো a union b উপসংহতি অফ a এবাৰ পালো a উপসংহতি অফ a union b গতিকে ইটুক যদি 1 নম্বৰ দিও ইটুক যদি 2 নম্বৰ দিও 1 আৰু 2 ৰ পৰা স্পষ্ট যে 1 আৰু 2 ৰ পৰা স্পষ্ট যে a union b equal to a কমা বুজি পাইছা সারে এইবাৰ চাবা 1 और 1 নম্বৰ যদি a intersection b is equal to a তেন্তে a উপসংহতি b আৰু বিপৰীতভাৱে বুজি পাইছা তোমালোকে দুই ফালৰ পৰা কৰিব লাগিব দিয়া আছে লিখিম a intersection b is equal to a প্ৰমাণ কৰিব লাগে লিখিম প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে a উপসংহতি অফ b এতিয়া আমি প্ৰমাণ কৰিম প্ৰমাণ কৰাৰ সময়ত কি লিখিম ধৰা হল কোনটো লিখিম এইটো x belongs to a বুঝছে এবাৰ ইয়াতে মান পুট কৰিব পাৰিম কিয় a এর ভ্যালু আমাক দিয়া আছে a intersection b একদম ইজি এইটো x belongs to a লিখিলো
এবাৰ a ৰ ঠাইত আমি a ইন্টাৰসেকশন b পুট কৰিব পাৰো কাৰণ এইটো দিয়া আছে বুজিছে এতিয়া আমি কি লিখিব পাৰিম x belongs to a ইন্টাৰসেকশন মানে কি আৰু x belongs to b বুজিছে আৰু আছে যদি আমি যিকোনো এটা ল'ব পাৰো আমি কি ল'ম b ল'ম x belongs to b এর পৰা b লৈকে আহি গলে গতিকে আমি কি লিখিম এটাকে a উপমৌৰ্য b কমা ক্লিয়াৰ যে স্ক্ৰিনশ্বট লৈ লবা এতিয়া ইয়াৰ উলটাকৈ বিপৰীতভাৱে প্ৰমাণ কৰিব লাগিলে বিপৰীতভাৱে প্ৰমাণ কৰিলে কি কৰিম আমি দিয়া আছে কি লিখিম a উপমৌৰ্য b প্ৰমাণ কৰিব লাগে কি লিখিম a ইন্টাৰসেকশন b is equal to a বুঝছে এতিয়া আমি কি লিখিম সো আমি কি লিখিম x belongs to কি লিখিম কি লিখিম a intersection b x belongs to কি লিখিম আমি a intersection b বুঝছে এতিয়া আমি a intersection মানে কি লিখিব পাৰো x belongs to a আৰু x belongs to b বুঝছে ক্লিয়াৰ আৰু যদি আছে আমি কি কৰো যিকোনো এটা লিখিব পাৰো আমি কোনটো লিখিম বুঝছে বুঝি পাইছা নিশ্চয় এইখিনি কি হল a ইন্টারসেকশন b উপমৌৰ্য a হল আমাক তো উপমৌৰ্য লাগে ইকুৱেল লাগে অৰ্থাৎ উলটাকৈ আকৌ ঘূৰাব লাগে নিয়ম মতে ঘূৰা খাব না নাখাব চাই লও x belongs to a এর পিছত আমি x belongs to a আৰু x belongs to b ক'ব পাৰিম নে নোৱাৰিম পাৰিম কিয় পাৰিম কাৰণ এইটো কোৱা আছে যদি a উপমৌৰ্য b এটো সৰু b টো ডাঙৰ a যদি আছে তেনেহলে b টো আছে দুয়োটাতে আছে গতিকে আমি এটো কনভার্ট কৰিব ইয়াৰ পৰা ইয়ালৈকে নিব পাৰিম ইয়াৰ পৰা ইয়ালৈকে নিলে ইটোলৈ যাব একদম ইজি হৈ গল গতিকে ইয়াক আমি কি কৰিব পাৰিম ঘূৰাই নিব পাৰিম ঘূৰাই নিলে আমি কি লিখিব পাৰিম এতিয়া গতিকে a ইন্টারসেকশন b ইকুৱেল a কমা আজিলৈ ইমানে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু ডিবি মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ